নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল কেবি এণ্টাৰটেইনমেণ্টলৈ সকলোকে স্বাগতম। আজি মই আপোনালোকক ইউটিউবৰ ভিডিঅ'ত কেনেদৰে থাম্বনেইল দিব পাৰি ইয়াৰ বিষয়ে শিকাম। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে প্লে ষ্টৰৰ পৰা ইউটিউব ষ্টুডিঅ' নামৰ এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এইটোৱে সেইটো এপ্লিকেশ্যন। এতিয়া আপোনালোকে ইউটিউব ষ্টুডিঅ'লৈ যাব লাগিব। ইউটিউব ষ্টুডিঅ'লৈ যোৱাৰ পাছত আপোনালোকে আগতে আপলোড কৰা যিকোনো এটা ভিডিঅ' চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত ওপৰত এডাল পেঞ্চিল ওলাই থাকিব, সেই পেঞ্চিলডালত প্ৰেছ কৰিব লাগিব। পেঞ্চিলডাল প্ৰেছ কৰাৰ পিছত আকৌ এডাল ভিডিঅ'টোত পেঞ্চিল ওলাব, এইডালত প্ৰেছ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে ইয়াত ওলাব কাষ্টম থাম্বনেইল, ইয়াত আপোনালোকে প্ৰেছ কৰিব লাগিব। ইয়াৰ পিছতে আপোনাৰ গেলাৰীলৈ যাব। গেলাৰীলৈ যোৱাৰ পিছত যিকোনো এখন ফটো আপলোড কৰিব। মই যেনেকৈ এইখন দিছোঁ। দিয়াৰ পিছত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ছেভ কৰিব। এতিয়া আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে থাম্বনেইল দিয়া হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।